নমস্কাৰ বন্ধুসকল, আজি এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। যিসকল বন্ধু বান্ধৱীয়ে DSS অথবা ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে আৰু যিসকল বন্ধু বান্ধৱীয়ে আজিলৈকে কোনো কম্পিটিটিভ এক্সামত বহা নাই, তেওঁলোকে নিশ্চয় ভাবি আছে যে OMR শ্বীটখন কেনেদৰে ফিল আপ কৰিম। আজি ভিডিঅ'টোত লৈ আহিছোঁ কেনেদৰে OMR শ্বীটখন সহজে ফিল আপ কৰিব পাৰি। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, পৰীক্ষাত এনেদৰে এখন OMR শ্বীট দিয়া থাকিব। OMR শ্বীটখন ফিল আপ কৰোঁতে খুব সাৱধান হ'ব, কাৰণ প্ৰতিজন কেণ্ডিডেটৰ বাবে এখনকৈ OMR শ্বীট দিয়া থাকিব আৰু এখন যদি কিবা কাৰণত ভুল হয়, দ্বিতীয়খন আৰু বিচাৰিলে নাপাব। আপোনাৰ এডমিট কাৰ্ডত থকা নম্বৰটো এই ৰোল নম্বৰ এই ঘৰকেইটাত বহাব। তাৰপিছত তলৰ OMR শ্বীটটো ফিল আপ কৰিব। ধৰি লওক আপোনালোকৰ ৰোল নম্বৰটো 20014673110। গতিকে এইটো ইয়াত আপুনি প্ৰথমতে আছে 2টো আপুনি ক'ত বহাব। যদি আপোনালোকে প্ৰথমে যদি বহাবলৈ ভয় কৰে, তেতিয়াহ'লে এডাল পেঞ্চিল ল'ব, পেঞ্চিল লৈ ডাইৰেক্ট আপোনালোকে প্ৰথমে এটা ডট দি ল'ব। প্ৰথমে 2ৰ তলত 2 ডট দিলে, তাৰপিছত 00 আছে, 0 ক'ত আছে, 0 একেবাৰে শেষত আছে, এই 0ৰ তলত 0 দিলে, তাৰপিছত আকৌ 0ৰ তলত 0 দিলে। প্ৰথমে ডট দি লৈছোঁ, তাৰপিছত ভালকৈ ফিল আপ কৰিম খেলি মেলি নোহোৱাকৈ। তাৰপিছত 1ৰ তলত ইয়াত 1 দিলে, 4ৰ তলত 4 ক'ত আছে, ইয়াত 4 আছে, আপুনি 4ৰ তলত 4ত দিলে, 6ৰ তলত আপুনি 6ৰ তলত এই 6ৰ পোনে ইয়াত দিলে। এনেকৈ প্ৰথমে আপোনালোকে দাগ দি ল'ব খেলি মেলি নোহোৱাকৈ, এটা ডট দি যাব। তাৰপিছত 7ৰ তলত 7টো আছে ইয়াত দিলে। তাৰপিছত আছে 3টো হৈছে এইটো, 3ৰ তলত 3, তাৰপিছত 1ৰ তলত 1, আকৌ শেষত আছে 0ৰ তলত 0। এতিয়া আমি এনেদৰে ডট দি ল'লে আমাৰ কোনো প্ৰব্লেম নহয়। গতিকে আমি এতিয়া এই যে ৰাউণ্ডটো সম্পূৰ্ণকৈ ব্লেক পেনেৰে এইটো কালাৰ কৰি দিব লাগিব সম্পূৰ্ণকৈ, যাতে বাহিৰলৈ যাতে নাহে। ইয়াত এটা চেম্পল দেখাই দিছে কেনেদৰে সম্পূৰ্ণকৈ ঘৰসমূহত গোল কৰিব লাগে। গোটেই ঘৰটোত সম্পূৰ্ণকৈ গোল কৰিব লাগিব। যদি ইয়াত অকণমানো থাকি যায় বা অকণমান বাহিৰলৈ ওলায়, গতিকে ইয়াত আপোনালোকৰ ৰিজাল্ট নাহিব, কাৰণ এই বহীসমূহ এই OMR শ্বীটটো কম্পিউটাৰত চেক কৰা হয়। গতিকে খুব সাৱধানেৰে আমি এতিয়া এইখিনি ফিল আপ কৰিবলৈ চেষ্টা কৰিম। গতিকে আমি এনেদৰে বাহিৰলৈ নোলোৱাকৈ খুব সাৱধানেৰে কৰি যাম। এইটো আমি এতিয়া অলৰেডি ফিল আপ কৰি হৈ গ'লোঁ। তাৰপিছতে যাম আমি ছেকেণ্ড ষ্টেপ, কুৱেশ্যন বুকলেট নং বা শ্বীট নং যিকোনো থাকিব, সেইটো আপোনাৰ কুৱেশ্যন পেপাৰখনত থাকিব, তাৰ পৰা আমি ইয়াত লিখিম। ধৰি লওক আপোনাৰ কুৱেশ্যন বুকলেট নম্বৰ 20203। আমি এতিয়া আমি 2ৰ তলত এনেদৰে 2ৰ তলৰ ঘৰত বাহিৰ নোলোৱাকৈ সম্পূৰ্ণকৈ এনেকৈ গোল কৰিম। তাৰপিছত আমি 0ৰ তলে এই 0ৰ ঘৰত আমি এনেদৰে গোল কৰিম। এইটো গোল কৰাৰ পিছত গোল কৰোঁতে সাৱধান হ'ব আপোনালোকে, যাতে বাহিৰ হৈ নাযায়, অতি সাৱধানেৰে কৰিব। তাৰপিছতে আমি 3ৰ তলে আমি ইয়াত এই 3ৰ তলৰ ঘৰত এনেদৰে গোল কৰিম। এতিয়া আমি এনেদৰে সম্পূৰ্ণকৈ গোল কৰাৰ পিছত এইটো ষ্টেপ আমাৰ শেষ হ'ব। তাৰপিছতে যাম আমি ইয়াত আপোনালোকৰ ফুল নামটো লিখিব, তাৰপিছতে ইয়াত আপোনালোকৰ ৰোল নাম্বাৰ লিখিব, তাৰপিছতে আমি ইয়াত আপোনালোকৰ এটা কেণ্ডিডেট ছিগনেচাৰ থাকিব, সেইটো কৰিব। কৰাৰ পিছতে আমাৰ এই OMR শ্বীটৰ কাম সম্পূৰ্ণ হ'ব। তাৰপিছত আমি যাম এনচাৰ শ্বীটলৈ। এনচাৰ শ্বীটটো কেনেদৰে কৰিব। প্ৰতিটো প্ৰশ্নৰ এগেইনষ্টত 4টাকৈ অপশ্যন থাকিব। সেই অপশ্যনৰ যোনটো উত্তৰ শুদ্ধ হ'ব তাতে আপোনালোকে গোল কৰিব লাগিব। ধৰা হ'ল আপোনালোকৰ 1 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব B, গতিকে Bৰ তলত এনেদৰে গোল কৰিব লাগিব।
ঠিক তেনেদৰে সকলো প্ৰশ্ন এনেদৰে কৰি যাব লাগিব। আমি আৰু এটা উদাহৰণ লৈছোঁ। 41 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ডি। গতিকে ডিৰ তলত আমি এনেদৰে ৰাউণ্ড কৰিব লাগিব। যদি আমি পাহৰি যদি আমি চি কৰোঁ, তাৰপিছত যদি চিটো যদি আমি কাটি যদি ডি কৰোঁ, তেনেহ'লে আপোনাৰ ওয়েমাৰ শ্বীটখন ৰিজেক্ট হ'ব আৰু আপোনাৰ ৰিজাল্ট নাহিব। গতিকে খুব সাৱধানেৰে কামখিনি কৰিব। বহুতো বন্ধু বান্ধৱীৰ ক্ষেত্ৰত দেখোঁ যে কুৱেশ্যনখিনি ঠিককৈ কৰি আহে, কিন্তু তেওঁলোকৰ অকণমান ওয়েমাৰ শ্বীটৰ ভুলৰ বাবে তেওঁলোকৰ ৰিজাল্টটো খেলি মেলি হয় বা তেওঁলোকে চাকৰিটো নাপায়। গতিকে এই ক্ষেত্ৰত খুব সতৰ্ক হ'ব। যদিহে আপুনি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি ৰাখিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে ন'টিফিকেশ্যন লাভ কৰে। আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৰে লাভ হয়। যদি কিবা জানিব লগা থাকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।